যোগেশৰ কাৰণে ছোৱালী চাইছো এই আছা বাৰীৰ ফটো বা আমাৰ যোগেশৰ বাবাৰ লগত বেছ মিলিব ভাল কৰিলে মহাজন দুটা হৰেন ছোৱালীজনী বহুত ভাল বুজি পাইছা মান ধুনীয়া দেউতাৰ আগত তোমাৰ কথা কম আছে দেউতাক কিবাকে মানাবা পাৰিলি বহাগত বিয়া পাতি ঘৰলৈ লৈ মোৰ ৰূপালীজনী দেউতা মনাব পাৰিবি জানো কিয় নোৱাৰিম পাৰিবই লাগিব যদি নোৱাৰা তাইক নাপালে মৰি যাম মই পাগল আছে নেকি তাই মই হৈছো পাগল হ'ব না পাবি দে খালি ফুলফালীজনীক মোক দিলে ভাল পুতে ভাবি কোন পাবি যা তো বল মহাজন দেউতা আজি দেশৰ খবৰ কিনো দেশৰ খবৰ কি কবা খুবেই বেয়া বুজিছা ঐ আমাৰ যোগেশনো ক'ত গৈছে চোন তাক দেখাই নাই মহাজন দেউতা নাম ললে আহিয়ে পালে যোগেশ ক'ত গৈছিলি ফুৰি আহিলো দেউতা তোৰ লগত মোৰ এটা কথা আছে কওক দেউতা তোমাৰ কাৰণে এজনী ছোৱালী চাইছো এইবাৰ বহাগত বিয়া পাতি দিম বুলি ভাবিছো তুমি কি কোৱা যাদৱ ভালে কৰিছা বৰ দেউতা মই যদি বেলেগ ছোৱালী ভাল পাওঁ দেউতা আৰু মই তাইকে বিয়া পাতিম তুমি কাক ভাল পোৱা কাক নোপোৱা সেইটো তোমাৰ কথা মোৰ কথা হ'ল যে মই তোমাৰ কাৰণে এজনী ছোৱালী চাইছো আৰু তুমি তাইকে বিয়া পাতিব লাগিব এইটোৱে হ'ল মোৰ অন্তিম সিদ্ধান্ত এইখন গাঁৱৰ মানুহ মোৰ কথা মতে চলে আৰু চলিবই লাগিব আৰু তুমিও চলিব লাগিব যাদৱ তোমাৰ বন্ধুক বুজাবা হৰেন ফটোখন দিয়াচোন এইয়া লোৱা যাদৱ তোমাৰ বন্ধুক দিবা যোৱা এইখন গাঁৱৰ মই ঘনকান্ত মহাজন মোৰ কথা মতে গাঁৱৰ মানুহ চলিব লাগিব আৰু মোৰ ল'ৰাও চলিব লাগিব চাওচোন কেনেকৈ বিয়া নাপাতে মুৰিমে মুৰিমে এটা ভাল খবৰ আছে এই চোৱা তাৰ মানে দুইটাও চাবাজনী ৰূপালী নেকি